এই ভিডিঅ'টো আপোনালোকে শেষলৈকে নিশ্চয় চাব, কাৰণ এই ভিডিঅ'টোত আচলি ৰহস্য ভিডিঅ'টোৰ শেষতহে আপোনালোকে পাব। হাই কৃষক বন্ধুসকল, পানীলাও খেতি কেনেকৈ কৰিব লাগে, পানীলাও খেতিত আমি অধিক ফলন বৃদ্ধি পাবলৈ আমি কেনেকৈ সাৰ প্ৰয়োগ কৰিব লাগে, কি সাৰ প্ৰয়োগ কৰিব লাগে। তো কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক পানীলাও গছজোপা বগোৱা সময়ত কিমান দূৰত্বত আমি ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰিব লাগে। তো কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ তথ্য দিবলৈ গৈ আছোঁ। আৰু লগতে পানীলাওৰ কিছুমান ৰোগৰ আক্ৰান্ত আৰু কীটনাশকৰ বাবে কি ঔষধ আমি ব্যৱহাৰ কৰিব লাগে। তো কৃষক বন্ধুসকল, সেইবোৰ তথ্য মই আপোনালোকক দিবলৈ গৈ আছোঁ। তো কৃষক বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই পানীলাও গছজোপা বগোৱাৰ সময়ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰি সম্পূৰ্ণ পানীলাও কলি ছিঙিব পৰা সময়লৈকে আজিৰ এই ভিডিঅ'টোত আপোনালোকক দিম। তো কৃষক বন্ধুসকল, প্লিজ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু কৃষক বন্ধুসকল, প্লিজ ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো কৃষক বন্ধুসকল, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধুসকল, ইয়াতে মই আপোনালোকক পুলিখিনি ৰোৱাৰ সময়তে আপোনালোকক জনাইছিলোঁ যে মই যেতিয়া মোৰ পানীলাও পুলিখিনি হেংদালিলৈকে বগাব বা কলি ধৰিবলৈ আৰম্ভ হ'ব, মই তেতিয়া ইয়াত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিম বুলি আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ। তো কৃষক বন্ধুসকল, আজি মই সেইখিনি পুলিতে মই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ ওলাইছোঁ। তো কৃষক বন্ধুসকল, ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলৈ হ'লে প্ৰথমতে আমি পানীলাও পুলিজোপাৰ ছাইডৰ মাটিখিনি 3 ইঞ্চিমান দকৈ এনেদৰে ৰাউণ্ডকৈ খান্দি ল'ব লাগিব। তো কৃষক বন্ধুসকল, মই এনেদৰে সকলোবোৰ ষ্টেপতে মই বনাই ৰাখিছোঁ। তো কৃষক বন্ধুসকল, ইয়াতে মই আপোনালোকক দেখুৱাবলৈ কাৰণে এজোপা ষ্টেপ মই ৰাখি থৈ দিছোঁ। তো ইয়াতে পানীলাও গছজোপা কিমান দূৰ বগোৱাৰ পিছত কিমান দূৰত্বত আমি সাৰখিনি প্ৰয়োগ কৰিব লাগে, তো সেই তথ্য আপোনালোকক দিবলৈ তো কৃষক বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই থাকিব। তো কৃষক বন্ধুসকল, ইয়াতে পানীলাও গছজোপাৰ শিপা কিমান দূৰলৈকে শিপাখিনি আগবাঢ়ি গৈছে। তো কৃষক বন্ধুসকল, মই সেই তথ্য চাবলৈ কাৰণে মই ইয়াত 1.5 ফুটমান আঁতৰৰ পৰা মই ছাইডৰ পৰা খান্দি শিপাখিনি চাই যাম। তো কৃষক বন্ধুসকল, ইয়াতে আপোনালোকে দীঘল পাইছে ইয়াৰ পানীলাও গছজোপাৰ শিপা। তো এইফালেও ইয়াত আপোনালোকে পানীলাও গছজোপাৰ শিপা দেখি পাইছে। তো কৃষক বন্ধুসকল, ইয়াতে এটা দুটা শিপা বহুতে আগবাঢ়ি অহা দেখি পায়, কিন্তু এটা দুটা আমি শিপা কাট খাই গ'লেও কোনো কথা নাই। কিন্তু আমি যেতিয়া অকণমান সৰহকৈ আমি শিপা খান্দি গৈ থকা অৱস্থাত পাম, আমি সেইখিনি ঠাইতে সাৰখিনি প্ৰয়োগ কৰিম। তো কৃষক বন্ধুসকল, মই এনেদৰে চাৰিও ছাইডে মই ৰাউণ্ডকৈ খান্দি ল'লোঁ। তাৰপিছত এতিয়া খান্দি লোৱাৰ পিছত মই ইয়াতে ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিম। তো কৃষক বন্ধুসকল, ইয়াতে এটা মন কৰিবলগীয়া কথা, যদি ৰাসায়নিক সাৰ আমি প্ৰয়োগ কৰোঁ, তেতিয়া আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ সময়ত আমি পানীলাও গছজোপা আমি তাৰ চাইডে আমি ৰিং কৰি খান্দি ল'ম। কাৰণ কৃষক বন্ধুসকল, যদি আমি পানীলাও শিপাবোৰ অভাৰ কাটি দিওঁ, তেনেহ'লে আমাৰ পানীলাও গছজোপা অকণমান কমজুৰি হোৱা দেখা পোৱা যায়। তো সেই গতিকে আমি পানীলাও গছজোপাৰ ইমান কাষলৈকে আমি নাখান্দো। তো কৃষক বন্ধুসকল, পানীলাও গছজোপা যিমান দূৰলৈকে বগাই যাব, পানীলাও গছজোপাৰ শিপাবোৰো বহুত দূৰলৈকে অতিক্ৰম কৰা দেখা পোৱা যায়। তো সেই গতিকে বৰ্তমান সময়ত মোৰ পানীলাও গছজোপা বগাবলৈ আৰম্ভ হৈছে। তো সেই গতিকে মই ইয়াতে 1.5 ফুটমান আঁতৰত মই ইয়াতে ৰাউণ্ডকৈ 3 ইঞ্চিমান দকৈ ইয়াতে খান্দি লৈছোঁ। তো কৃষক বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে, মই ইয়াতে ইউৰিয়া লৈ লৈছোঁ, তাৰপিছত ইয়াতে DOP লৈছোঁ, তাৰপিছত ইয়াতে পটাছ লৈছোঁ, তাৰপিছত ইয়াতে ছুপাৰ লৈছোঁ। তো ইয়াৰ ভিতৰত এতিয়া মই কোনটো সাৰ ইউজ কৰিম, মই ইয়াতে ইউৰিয়া আৰু পটাছ আৰু DOP এই তিনিবিধ মই সাৰ ইউজ কৰিম। ছুপাৰ যদি আমি ইউজ কৰোঁ, তেনেহ'লে ইউৰিয়াটো নিদিলেও হয়। আৰু ছুপাৰ ইউজ কৰাৰ সময় হৈছে আমি পুলি ৰোৱা সময়তে আমি ছুপাৰ ইউজ কৰিব লাগে। তো সেই গতিকে মই ছুপাৰ ইউজ নকৰোঁ। আপোনালোকে ছুপাৰ ইউজ কৰিম ক'লে পাৰে, কিন্তু কেনেদৰে ইউজ কৰিব লাগে তাৰ তথ্য মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকিব। তো কৃষক বন্ধুসকল, ইয়াতে এটা মন কৰিবলগীয়া কথা, আমি যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, তেনেহ'লে DOP যদি আমি 1 কেজি লওঁ,
তেনেহ'লে আমি ইউৰিয়া আধা কেজি ল'ব লাগিব আৰু পটাছ আধা কেজি ল'ব লাগিব। যিমানখিনি সাৰ নহওক কিয় DOP যদি আমি 1 কেজি লওঁ আমি তাৰ আধা আমি ইউৰিয়া দিব লাগিব আৰু পটাছো আমি DOPৰ আধা দিব লাগিব। তো কৃষকসকল প্ৰথমতে মই ইয়াতে DOP 2 কেজি মই ইয়াতে দি ল'ম। তাৰপিছত মই ইউৰিয়া 1 কেজি দিম। তো কৃষক বন্ধুসকল মই এনেদৰে সাৰখিনি দি লোৱাৰ পিছত এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। তো কৃষক বন্ধুসকল এয়া আপোনালোকে দেখিবলৈ পাইছে মই এনেদৰে সাৰখিনি ভালকৈ মিক্স কৰি ল'লোঁ। তাৰপিছত মই এতিয়া এইখিনি পানীলাও গছজোপাৰ ছাইডত দিম। তো কৃষক বন্ধুসকল সাৰখিনি প্ৰয়োগ কৰাৰ টাইমত আমি এনেদৰে ছটিয়াই দিম। তো কৃষক বন্ধুসকল এনেদৰে মিক্সাৰ কৰা সাৰখিনি মই ইয়াতে অনুমানত মই আধা কেজিমান ছটিয়াই দিছোঁ। তো ইয়াতে এতিয়া ছুপাৰ কেনেকৈ দিব লাগে মই আপোনালোকক দেখুৱাই আছোঁ। তো ছুপাৰ সাৰ একচুৱেলি এতিয়া বৰ্তমান নিদিলেও হৈ যায়, তথাপিতো যদি দিবলৈ ইচ্ছা থাকে তেনেহ'লে দিবলৈ পৰা যায়। তো সেই গতিকে মই আপোনালোকক দেখুৱাই আছোঁ ছুপাৰ কেনেকৈ দিব লাগে। তো কৃষক বন্ধুসকল এই আপোনালোকে দেখিবলৈ পাইছে মই ইয়াতে ছুপাৰখিনি এক্সট্ৰা কৰি ৰাখিছোঁ। তো এতিয়া ছুপাৰখিনি মই ইয়াতে দিলে মানে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা গছজোপা ইপাৰে দিম, চাইডে চাইডে দিম, এনেকৈ অকণমান ছটিয়াই দিম। মই ছুপাৰ সাৰখিনি গছজোপা থকা ছাইডত দিয়া নাই, গছজোপা যোনটো ছাইডত আছে সেইটো ছাইডত মই ছুপাৰখিনি ছটিয়া নাই। তো কৃষক বন্ধুসকল ইয়াতে মই ছুপাৰ 3 মুঠিমান ছটিয়াই দিছোঁ। ছুপাৰ হ'ল আমাৰ গোবৰ সাৰৰ কাম কৰে আৰু ইউৰিয়াটো আমাৰ দিয়াৰ কাৰণ হ'ল কুলি ধৰিবলৈ আৰম্ভ হয়, তো আমাৰ বা গছজোপাৰ আমাৰ চাঙত বগোৱা আৰম্ভ হয়, তো তেতিয়া মানে আমাৰ ইউৰিয়া সাৰখিনিয়ে গছজোপা আৰু কুলিখিনিক মানে সোনকালে আগবাঢ়ি যোৱাত সহায় কৰে। তো কৃষক বন্ধুসকল সাৰখিনি মই এনেদৰে দি লোৱাৰ পিছত এতিয়া ইয়াত যিখিনি ছাইডৰ মাটি আছিলে মই সেই ছাইডৰ মাটিখিনিৰে সম্পূৰ্ণ সাৰখিনি ঢাকি দিম। তো কৃষক বন্ধুসকল এনেদৰে মই সাৰখিনি ঢাকি দিয়াৰ পিছত মই ইয়াতে এতিয়া বৰ্তমান পানীৰ যোগান দিম। ইয়াতে মই পানী দিম কাৰণ এতিয়া মই এই পানীলাও পুলিখিনিত কাতি মাহৰ ভিতৰত মই এতিয়া সাৰখিনি প্ৰয়োগ কৰিছোঁ। তো বৰ্তমান বৰষুণৰ ছিজন নাইকিয়া হৈ গৈছে, তো সেই গতিকে মই ইয়াতে সাৰখিনি প্ৰয়োগ কৰাৰ পিছত মই ইয়াতে পানী যোগান দিম। তো কৃষক বন্ধুসকল আমি পানীলাও গছজোপা কেনেদৰে যতন কৰি ৰাখিব লাগে আৰু কিহৰ কাৰণে ৰাখিব লাগে। তো কৃষক বন্ধুসকল আমি পানীলাও গছজোপা যিবোৰ গুৰিবোৰৰ এইবিলাক ঘাঁহ বন আছে আমি সেইবোৰ আমি উঘালি আমি চফা কৰি ৰাখিব লাগে পানীলাও গছজোপাত, কাৰণ ঘাঁহ বনবোৰ থাকিলে আমাৰ মানে পানীলাও গছজোপাৰ গুৰিত কিছুমান মানে ফাংগিচাইড লগা দেখা পোৱা যায়। তো সেই তেনে ক্ষেত্ৰত আমাৰ নহ'বলৈ কাৰণে আমি পানীলাও গছজোপা আমাৰ চফা কৰি ৰখাটো বহুতেই দৰকাৰীমূলক। আৰু লগতে আমাৰ পানীলাও পুলিজোপাৰ গুৰিৰ পাতবোৰ আমি এটা দুটা তেনেকৈ আমি কাটি যাব লাগিব। তো মই এইখিনি লাহেকৈ নিৰণি কৰি দিম। তো কৃষক বন্ধুসকল তাৰ আগতে মই আপোনালোকক দেখুৱাই দিম ফাংগিচাইড আমাৰ ৰোগ কেনেকৈ পানীলাও গছজোপা গুৰিত লাগে।
তো বলক আপোনালোকক মই দেখুৱাই আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে পানীলাও গছজোপাত এনেদৰে ফাংগিচাইড লগা দেখা পোৱা যায়। আমি যদি সময়মতে এই ফাংগিচাইডৰ এই ৰোগৰ আমি ব্যৱস্থা নলওঁ তেনেহ'লে আমাৰ পানীলাও গছজোপাৰ গুৰিত গোটেইখিনিতে মানে এনেদৰে পানীলাও ফাংগিচাইড লাগি যাব আৰু ফলত আমাৰ পানীলাও পুলিজোপা বা পানীলাও গছজোপা আমাৰ মৰি হৈ যাব। তো কৃষক বন্ধুসকল, আগতে মই কিছুমান পুলিত মোৰ ফাংগিচাইড লাগিছিলে, আৰু সেই পুলিখিনিত মই মেডিচিন ঔষধ প্ৰয়োগ কৰিছিলোঁ আৰু সেই পুলিবোৰ মোৰ সম্পূৰ্ণভাৱে ঠিক হৈ যোৱা দেখা পাইছে আৰু সেই পুলিবোৰ মোৰ সম্পূৰ্ণভাৱে ঠিক হৈ গৈছে। তো ইয়াতে মই আপোনালোকক আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ এইজোপা গছত মোৰ ফাংগিচাইড লাগিছিলে। বৰ্তমান এইজোপা গছ মোৰ সম্পূৰ্ণভাৱে ঠিক হৈ গ'ল। তো কৃষক বন্ধুসকল, এই ফাংগিচাইড লাগিলে আমি কি ঔষধ ব্যৱহাৰ কৰিব লাগে বলক আপোনালোকক মই দেখুৱাই আছোঁ। তো কৃষক বন্ধুসকল, এনেদৰে ফাংগিচাইড যদি পানীলাও গছজোপা লাগিছে তেনেহ'লে আমি এই ঔষধবিধ আমি ইউজ কৰিব লাগিব। বেৰিক্স নামৰ এইবিধ ফাংগিচাইড ঔষধ। তো কৃষক বন্ধুসকল, এই ঔষধবিধ আমি কোনটো সময়ত ইউজ কৰিব লাগে? যেতিয়া আমাৰ পানীলাও গছজোপাত এনেদৰে ফাংগিচাইড লগা দেখা পোৱা যায় আৰু যেতিয়া আমাৰ কিছুমান কলিবোৰ আমাৰ গেলি যায়। তো সেই কাৰণত আমি এই ঔষধবিধ আমি প্ৰয়োগ কৰিব লাগে। তো কৃষক বন্ধুসকল, ইয়াতে আৰু এটা কথা, আমি যেতিয়া আমাৰ পানীলাও গছজোপা বগোৱা দেখা পোৱা যায় বা পানীলাও পুলি সময়তে আমাৰ কিছুমান মানে ইয়াতে আমি বগা মাখি, বৰল তেনেধৰণৰ আমি বহুতো মাখি আমি দেখা পোৱা যায়। কিছুমান মাখি আমাৰ বগা মাখি যিবোৰ আছে পাতবোৰৰ ৰসবোৰ শুহি খাই দিয়ে আৰু ফলত মানে পানীলাও গছজোপাৰ মানে গ্ৰোথ কমজোৰি দেখা পোৱা যায়। আৰু যেতিয়া পানীলাও গছজোপাত যেতিয়া কুলি ধৰিবলৈ আৰম্ভ হ'ব আৰু সেই কুলি ধৰা সময়ত কিছুমান কুলিবোৰক বৰলে বিন্ধি দিয়ে আৰু ফলত মানে সেই কুলিবোৰ পচি যোৱা দেখা পোৱা যায়। তো তাৰ ব্যৱস্থা আমি ল'বলৈ কাৰণে কি ঔষধ প্ৰয়োগ কৰিব লাগে তো আপোনালোকক মই দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে এইটো ঔষধ চাব পাৰে, দাদা ইনচেক্টিচাইড। এইটো আমাৰ বৰলৰ কাৰণে বহুতে কাম আহে, বৰল মাখি তেনেকুৱা কাৰণে আমি এইটো মাজে সময়ে আমি স্প্ৰে কৰি থাকিব লাগে। তো কৃষক বন্ধুসকল, ইয়াতে মই আপোনালোকক আৰু এটা ঔষধ দেখুৱাই আছোঁ, যিটো ঔষধ প্ৰফেক্স। আৰু এই ঔষধসমূহ আমি কোনটো সময়ত স্প্ৰে কৰিব লাগে? যেতিয়া আমাৰ বৰলৰ অধিক আক্ৰান্ত দেখা পোৱা যায় আৰু বা লতাজাতীয় পোক আমি যদি অধিক দেখা পোৱা গৈছে তেনেহ'লে আমি সেইটো সময়ত আমি এই দুইবিধ ঔষধ সলাই আমি স্প্ৰে কৰি থাকিম। তো কৃষক বন্ধুসকল, মই ইয়াতে আপোনালোকক আৰু এটা তথ্য আপোনালোকক দিবলৈ ওলাইছোঁ। যিহেতু মই ইয়াতে ঘৰতে খাবলৈ কাৰণে মই কেইজোপামান কোমোৰা পুলি ৰুইছিলোঁ। তো ইয়াতে মই সাৰ প্ৰয়োগ কৰিলোঁ। তো ছেম টু ছেম মই পানীলাও গছজোপা যেনেদৰে সাৰ প্ৰয়োগ কৰিছোঁ, তো কোমোৰা পুলিটো মই একে ছিষ্টেমতে মই সাৰ প্ৰয়োগ কৰিছোঁ। তো কৃষক বন্ধুসকল, বৰ্তমান কোমোৰাজোপাত কিছুমান কুলি লগা আৰম্ভ হোৱা দেখা পোৱা গৈছে আৰু কিছুমান এটা দুটা ৰৈ যোৱা দেখা পোৱা গৈছে। তো কৃষক বন্ধুসকল, মই আপোনালোকক এইটো ভিডিঅ'ত কৈছিলোঁ হ'লে মই পানীলাও গছজোপা সম্পূৰ্ণ কলি ধৰাৰ পৰা কলি ছিঙালৈকে আপোনালোকক দেখুৱাম বুলি। কিন্তু কৃষক বন্ধুসকল, আপোনালোকক বৰ্তমান মই দেখুৱাব নোৱাৰিম, কাৰণ এই ভিডিঅ'টোৰ সময়সীমা বৰ্তমান বহুতে দীঘল হৈ গ'ল। তো সেই গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকক সেই তথ্য পানীলাও কলি ছিঙিব পৰা সময়লৈকে মই আপোনালোকক আন এটা নেক্সট ভিডিঅ'ত আপোনালোকক আপলোড কৰি দিম। তো হেল্ল' কৃষক বন্ধুসকল, ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰা কেইদিনমান পিছত মই আপোনালোকক আকৌ মোৰ পানীলাও বাৰীখন আপোনালোকক দেখাবলৈ আহিছোঁ। তো কৃষক বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে এই পানীলাও গছজোপা। যিহেতু ৰাসায়নিক সাৰ প্ৰয়োগ কৰা কেইদিনমান পিছত এই পানীলাও গছজোপা শুকাই যোৱা দেখা পাইছে। তো কৃষক বন্ধুসকল, পানীলাও গছজোপা এনেধৰণে শুকাই যোৱা কাৰণ কি, কিহৰ কাৰণে শুকাই গৈছে? তো কৃষক বন্ধুসকল বলক পানীলাও গছজোপা আপোনালোকক মই কাষৰ পৰা দেখুৱাওঁ। তো কৃষক বন্ধুসকল, এয়া আপোনালোকে দেখিবলৈ পাইছে, যিহেতু মই ইয়াতে ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰিছিলোঁ। ৰাসায়নিক সাৰখিনি প্ৰয়োগ কৰা কেইদিনমানৰ পিছত মোৰ দুটা ষ্টেপৰ পানীলাওজোপা এনেদৰে শুকাই যোৱা দেখা পোৱা গৈছে। তো কৃষক বন্ধুসকল, ইয়াতে পানীলাও গছজোপাত কোনো ধৰণৰ ৰোগৰ আক্ৰান্ত দেখা পোৱা যোৱা নাই। তথাপিতো এই পানীলাও গছজোপা এনেদৰে শুকাই গৈছে। ইয়াৰ কাৰণ কি? তো কৃষক বন্ধুসকল, এনেদৰে পানীলাও গছজোপা শুকাই যোৱাৰ মেইন কাৰণ হ'ল ইয়াতে মই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছিলোঁ।
তো কৃষক বন্ধুসকল আপোনালোকে চাগে শুনি পাইছে কিছুমান মানুহৰ মুখৰ পৰা যে ৰাসায়নিক সাৰ অধিক প্ৰয়োগ কৰিলে আমাৰ মাটিখিনিৰ নষ্ট হৈ যায়। সেই তথ্য আমি সঁচা বুলি ধৰিব পাৰোঁ। কাৰণ যদি আমি মাটিত অধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমাৰ মাটিৰ কি হয়, মাটিৰ আমাৰ যিহেতু মাটিৰ নাইট্ৰজেন লাহে লাহে শেষ হৈ যায়। তো কৃষক বন্ধুসকল আমাৰ যিহেতু কৃষি বিজ্ঞানীসকলে আমাৰ ৰাসায়নিক সাৰৰ লগতে আমাৰ মাটিখিনিৰ নাইট্ৰজেন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কাৰণে কিছুমান ফৰ্মুলাও দিছে। সেই গতিকে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে আমি সদায় নিয়মত, যিহেতু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ কিছুমান নিয়ম আছে, সেইবোৰ তথ্য লৈ আমি ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰিব লাগে। তো কৃষক বন্ধুসকল ইয়াতে যদি আমি অধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমি মাটিখিনিৰ নাইট্ৰজেন নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ হ'লে আমি ইয়াতে মালচিং টিৰপাল ইউজ কৰিব লাগিব। কাৰণ আমাৰ যিহেতু মাটিৰ নাইট্ৰজেন নষ্ট হৈ নাযাবলৈ কাৰণে আমাৰ যিহেতু মালচিং টিৰপালে আমাক সহায় কৰে। তো সেই গতিকে আমি যদি ৰাসায়নিক সাৰৰ প্ৰয়োগ অধিক কৰোঁ তেনেহ'লে আমি মালচিং টিৰপাল আমি ইউজ কৰিব লাগে। আৰু যদি আমি ইয়াতে মালচিং টিৰপাল ইউজ নকৰোঁ তেনেহ'লে আমি ইয়াতে যদি ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমি প্ৰত্যেকটো জোপা হিচাপত আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে এজোপা হিচাপত আমি 50 গ্ৰাম DOP, 25 গ্ৰাম ইউৰিয়া জোপা হিচাপত আমি ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰিব লাগে। আৰু যদিও আমি মালচিং টিৰপাল ইউজ নকৰাকৈ আমি অধিক ৰাসায়নিক সাৰৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমি ইয়াতে কৃষি বিজ্ঞানীসকলে কিছুমান এনেকুৱা কেমিকেলো আমাক আগবঢ়াই দিছে, যিহেতু আমি সেইটো ইউজ কৰি আমি অধিক সাৰ আমি প্ৰয়োগ কৰিব পাৰোঁ। চয়েল গোল্ড তেনেধৰণৰ কিছুমান কেমিকেল আছে, আমি সেইবোৰ আমি ইউজ কৰিব পাৰোঁ। তো কৃষক বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মোৰ পানীলাও গছজোপা এনেদৰে শুকাই যোৱাৰ মেইন কাৰণ হ'ল ইয়াতে মই ৰাসায়নিক সাৰ অধিক প্ৰয়োগ কৰাৰ কাৰণে। কাৰণ মই ইয়াতে ৰাসায়নিক সাৰ 500 গ্ৰামৰ পৰা 600 গ্ৰামলৈকে মই ইয়াতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছিলোঁ, যিটোৰ ফলত মোৰ মাটিখিনি নাইট্ৰজেন মানে নষ্ট হৈ যোৱা গম পোৱা গৈছে। তো সেই গতিকে মই আপোনালোকক অৱগত কৰিছোঁ যে আমি যদি মালচিং টিৰপাল ইউজ নকৰাকৈ আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ, চয়েল গোল্ড যিটো পায় আমি সেইটো আমি লগত ইউজ কৰিব লাগে। তো কৃষক বন্ধুসকল আপোনালোকক মই এটা কথা আৰু অৱগত কৰি দিছোঁ, যদি আমি কম পৰিমাণে ইয়াতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ তেনেহ'লে আমাৰ পানীলাও গছবোৰ এনেদৰে শুকাই যোৱাৰ কোনো কাৰণ নাথাকে। তো কৃষক বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'টোত আপোনালোকক মই যদি এনে ক্ষেত্ৰত মই ভিডিঅ' বনাওঁ তেনেহ'লে আপোনালোকক মই নিশ্চয় সেই ভিডিঅ' আপলোড কৰি দিম। তো কৃষক বন্ধুসকল সেই ভিডিঅ' চাবলৈ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। তো কৃষক বন্ধুসকল আজিৰ কাৰণে ধন্যবাদ, থেংক ইউ।